মহাবিদ্যালয়ৰ কেলেংকাৰী 8 কোটি টকা এইবিলাক কেলেংকাৰী আছে গতিকে কেনেকৈ আমি ভাল বুলি কম ইউপিপিএল দলক গতিকে কোনো পৰীক্ষা ভাল বুলি ক'ব নোৱাৰো আমি আৰু একচেপ্ট কৰিব নোৱাৰো 100% নিশ্চিত যে এইবাৰ পৰিষদীয় কুকৰাঝাৰত বিপিএফ দলৰ চৰকাৰ যে গঠন হ'ব এটো আমি স্পষ্ট কৰিছো আমি দেখা পাইছো হয় আতৰ ইউপিপিএল দলৰ স্লোগান আছিল সুইজাৰল্যান্ড বনাই দিম বুলি ঘৰে ঘৰে চাকৰি দিম বুলি লগতে পাৰ্স ভোটাৰছক মানে 72000 কে দিয়া হ'ব এটো প্ৰথমে 6000 কে দিয়া হ'ব বুলি কৈছিল কিন্তু আমি আখৰে আখৰে আজি দেখা পাইছো কোনো হেতৰ যিবিলাক প্ৰতিশ্ৰুতি আছিল কোনো প্ৰতিশ্ৰুতি আজি মানে পালন কৰিবলৈ বা ৰূপায়ণ কৰিবলৈ আজি আমি দেখা পোৱা নাই মই দানিয়েল লাকড়া তৃণমূল কংগ্ৰেছ ওদালগুৰি জিলা ইউথ সেলৰ সভাপতি 3টা বছৰ কাম কৰিলোঁ লগতে বৰ্তমান মই ইউথ সেলৰ ৰাজ্যিক উপসভাপতি হিচাপে মই কাম কৰি আছিলোঁ লগতে যেহেতুকে মই বিটিআৰ বাসিন্দা সেইকাৰণে যেহেতুকে বিটিআৰ কাৰণে বেলেগ কোনো দল মানে বিটিআৰ বাসীৰ কাৰণে বিপিএফ দলৰ বাহিৰে কোনো দলৰ মানে আপোনাৰ বিকল্প নাই গতিকে বিপিএফ দলৰ যি নীতি আদৰ্শ চাই আমি আজি আনুষ্ঠানিকভাৱে মোৰ লগত সমস্ত ভৈৰৱকুণ্ড ব্লকৰ ব্লক প্ৰেসিডেন্ট লগতে ব্লক ভাইস প্ৰেসিডেন্ট উমেন সেল জিলা সমিতিৰ সভানেত্ৰী লগতে বুথ পৰ্যায়লৈকে আজি আনুষ্ঠানিকভাৱে মোৰ লগত বিপিএফ দলত যোগদান কৰোঁ আজি আমি তৃণমূল কংগ্ৰেছ তৰফৰ পৰা লগতে মোৰ লগত আহা ইউপিপিএল দলৰ পৰা লগতে বিভিন্ন সমাজকৰ্মী সমাজত কাম কৰি থকা যিবিলাক লিডাৰ গোটেইকেইটা লিডাৰ আজি আহি মোৰ লগত 55 মেম্বাৰ মোৰ লগত জইনিং কৰিছে আমি দেখা পাইছো হয় আতৰ ইউপিপিএল দলৰ স্লোগান আছিল যেতুকে বিটিআৰ টু সুইজাৰল্যান্ড বনাই দিম বুলি ঘৰে ঘৰে চাকৰি দিম বুলি লগতে পাৰ্স ভোটাৰছক মানে 72000 কে দিয়া হ'ব এটো প্ৰথমে 6000 কে দিয়া হ'ব বুলি কৈছিল কিন্তু আমি আখৰে আখৰে আজি দেখা পাইছো কোনো হেতৰ যিবিলাক প্ৰতিশ্ৰুতি আছিল কোনো প্ৰতিশ্ৰুতি আজি মানে পালন কৰিবলৈ বা ৰূপায়ণ কৰিবলৈ আজি আমি দেখা পোৱা নাই গতিকে আমি তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা আমি আনুষ্ঠানিকভাৱে আমি সিদ্ধান্ত ললো আৰু আজি এই মঞ্চৰ পৰা আমি হকিয়াই দিব খুজিছো যেহেতুকে যি মিছা প্ৰতিশ্ৰুতি দি কিনে আজি আমাৰ মানুহৰ মাজত বা গাঁৱে ভূঞে হুমাই ইউপিপিএল দলে বিজেপিৰ লগত মিত্ৰতা কৰি যি মানে চৰকাৰ গঠন কৰাৰ পেছতো মানে যিবিলাক এহঁতে প্ৰতিশ্ৰুতি দিছিল আজি কমপ্লিটলি বিফল হয় আমি হ'বলৈ দেখা পাইছো গতিকে আমি অসন্তুষ্ট গতিকে আমি এইবাৰ যি 2025 পৰিষদীয় নিৰ্বাচন আছে বিপুল ভোটত আমি বিপিএফ দলক মানে জয়যুক্ত কৰাৰ কাৰণে আমি গাঁৱে ভূঞে আজি আমি প্ৰচাৰ চলাম আজিৰ পৰাই আমি প্ৰচাৰ আমাৰ অভিযান আৰম্ভ হ'ব লগতে এইবাৰ প্ৰায় 100% নিশ্চিত যে এইবাৰ পৰিষদীয় কুকৰাঝাৰত বিপিএফ দলৰ চৰকাৰ যে গঠন হ'ব এটো আমি স্পষ্ট কৰিছো ওয়ান ভোট ওয়ান জব কৈছিলে কিন্তু ঠিক যেনেকৈ কৈছিল তেনেকৈ হোৱা নাই এতিয়া আৰু মই কৈছো যেহেতুকে এহঁতে মিছা প্ৰতিশ্ৰুতি দিছিলে গতিকে এহঁতে টোটেলি ফেইলাৰ বুলি মই ক'ব খুজিছো বিপিএফৰ কাৰণে আমি দেখা পাইছো যেহেতুকে যোৱা 17টা বছৰ বিপিএফে কাম কৰিছে ইয়াৰ মাজত বিপিএফৰ যি নীতি আদৰ্শ আছে সঁচাকৈ বিপিএফৰ নীতি আদৰ্শ আমাৰ কাৰণে মানে বহুত মানে লাভৱানীয় আৰু মানুহ এটো কেৱল মুখৰে কোৱা কথা নহয় মানে হৃদয়ৰে দি বিপিএফ দলক মানে আকোৱালি লৈছে আৰু আমি যেহেতুকে তৃণমূল কংগ্ৰেছৰ পৰা আহিলো হেতু কাৰণে যে বিপিএফ দলে সমূহ জাতি সমূহ ধৰ্মক মানে সমূহ অধিকাৰ সমূহ মৰ্যাদা দি ৰাখিছিল যেনেকৈ ঠিক আজিৰ তাৰিখতো আমি হেতুৱে দেখা পাইছো গতিকে আমি নিজাববীয়াকৈ সিদ্ধান্ত লৈছো আৰু আমি বিপিএফ দলত যোগদান কৰিছো হয় মই আজি স্পষ্ট কৰিছো মই আজি এই অনুষ্ঠানৰ যোগেদি স্পষ্ট কৰিছো যেতিয়াকে মোৰ লগত আহা কংগ্ৰেছ পাৰ্টি ইউপিপিএল পাৰ্টিৰ বিজেপিৰ লগতে সমাজকৰ্মীবিলাক যোগদান কৰিছে এহঁতে মোক বিশ্বাস কৰি যোগদান কৰিছে মোৰ লগত আহিছে গতিকে আজি এই মঞ্চৰ দ্বাৰাই মই মানে স্পষ্টকৈ কৈছো যেহেতুকে কোনো দলেই আজি এইটো প্ৰগ্ৰামত যোগদান কৰাৰ আগতে মোৰ লগত বহুতে আহিছে তেনেকৈ নেতাসকলে কিন্তু মোক মানে তেনেকৈ কনভিন্স কৰিব পৰা নাই গতিকে এই মঞ্চৰ দ্বাৰা মই স্পষ্ট কৰিছো ইয়াতে যোনেই নাহক কিয়
মোক কোনো মানে কনভিন্স কৰিব নোৱাৰে বা মোক কোনো ল'ব নোৱাৰে কাৰণ মই BPF-ৰ কাৰণে ওলাইছোঁ আৰু মই নিজে যিহেতুকে দানিয়েল লাকৰা মই BPF দলত কাম কৰি যাম বুলি মই 6টা শ্লোগান মই নিজেই বনাইছোঁ ডাইলগ বনাইছোঁ গতিকে মই আগন্তুক যি হ'বলগীয়া প্ৰচাৰ সভাবিলাক আছে সেই প্ৰচাৰ সভাবিলাকত মই যি মোৰ বনোৱা ডাইলেগ মই নিজে লিখা ডাইলেগ আছে সেই ডাইলেগবিলাক মই মানে আনুষ্ঠানিকভাৱে সেইটো ৰিলিজ কৰিম ডেফিনেটলি যোনেই দলৈ নাহক কিয় এইটো সিহঁতে চৰকাৰ গঠন কৰাৰ কাৰণে সিহঁতে ক'বয়ে যিহেতুকে আমি ভাল আমি সেইটো কৰি দিম অমুক কৰি দিম তমুক কৰিম কিন্তু কোনো কৰিব নোৱাৰে বা নোৱাৰিলে আৰু IOI ঘৰ যিবিলাক আছিলে কেলেংকাৰীবিলাক আমি আল্টিমেটলি গম পাইছোঁ দেখা পাইছোঁ যিহেতুকে পেপাৰ মিডিয়াই হওক বা ইলেক্ট্ৰনিক মিডিয়াই হওক আমি প্ৰতিদিনে আপডেট এটা পায়ে থাকোঁ যে আজি অমুক প্ৰাইমাৰী আজি অমুক সমষ্টিত মানে IOI ঘৰৰ কাৰণে যিটো কেলেংকাৰী হৈ আছে বুলি লাষ্ট আমি ৰিচেণ্টলি এটা আপডেট পাইছোঁ যিটোকে গমেই পাইছোঁ যিটো মহাবিদ্যালয়ৰ কেলেংকাৰী 8 কোটি টকা এইবিলাক কেলেংকাৰী আছে গতিকে কেনেকৈ আমি ভাল বুলি ক'ম UPPL দলক গতিকে কোনো পধ্যে ভাল বুলি ক'ব নোৱাৰোঁ আমি আৰু একচেপ্ট কৰিব নোৱাৰোঁ যিহেতুকে চেণ্ট্ৰেলৰ শ্লোগান আছিলে প্ৰত্যেক ঘৰে ঘৰে মানে এটাকে ঘৰ দিয়া যাব বুলিকে তথাপিও আমি হেতুতো বিফল হ'ব দেখা পাইছোঁ যেতুকে আজি দুবাৰকৈ বিজেপিয়ে কেন্দ্ৰত চৰকাৰ গঠন কৰিলে তথাপিও যেনেকৈ শ্লোগান দিছিলে তেনেকৈ আজিলৈকে ঘৰ কমপ্লিট হ'ব দেখা পোৱা নাই আমি গতিকে আজি আমি হেতুৱে লাষ্ট দাবী কৰিব খুজিছোঁ যিবিলাক শ্লোগান হেতৰ আছিলে বা প্ৰত্যেক ঘৰে ঘৰে এখনকৈ ঘৰ দিম বুলি কৈছিলে সেইবোৰ যাতে আমি এই মঞ্চৰ দ্বাৰাই ৰিকুৱেষ্ট কৰিছোঁ যেনেকৈ শ্লোগান আছিলে তেনেকৈ কাম কৰি যাওক বুলি আহ্বান জনাইছোঁ